মহাপ্ৰলয়কাৰী সেই বলিয়াবানৰ কিছু কথাৰে। চাৰিওফালে মাথো আছিল মৃত্যুৰ কিৰিলি। কোনে কাক প্ৰাণ বচাব, নিজে কেনেকৈ বাচিব, তাৰ উত্তৰ কাৰো লগতে নাছিল। এই দৃশ্য টেঙাপুখুৰী আৰু শিমলুগুৰিৰ মাজৰ পথৰ দৃশ্য। আৰু এই পথেদি চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ পৰা শিৱসাগৰ জিলাৰ নাজিৰালৈ আহিব পাৰি। এনেকৈ সৰ্বশাস্ত্ৰ হৈ সাহায্য শিবিৰ আৰু ৰাস্তাৰ কাষতে আশ্ৰয় লৈ আছে জীৱনৰ সকলো আশা শেষ হৈ যোৱা পৰিয়ালবোৰে। আচৰিত দুখ লগা আৰু অতি কৰুণ আছিল এই দৃশ্য। কিছু দৃশ্য আপোনাসৱক দেখাবলৈ প্ৰয়াস কৰিছোঁ। সেইকাৰণে দিগদাৰ হ'ব। খালি মই সেই গলিটোত গাড়ীখন ভগাই দিয়াৰ ব্যৱস্থা কৰিম। মানে এই হেলোৱালে পাছত যাবা, প্ৰথমে এইটো লৈ লোৱা। আচৰিত দুখ লগা আৰু অতি কৰুণ আছিল এই দৃশ্য। বিপদৰ সময়ত কাষত থিয় দিব লাগে আৰু সেই কথাষাৰিক যেন সাৰোগত কৰি দুৰ্ভগীয়া নিথৰুৱা এই লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈ বহু মানুহৰ সমাগম হৈছে। গাড়ীৰে আহি সাহায্য প্ৰদান কৰা দৃশ্যও দেখিছিলোঁ। আপোনালোক আমি সকলোৱে এই দৃশ্য প্ৰত্যক্ষ কৰিছোঁ, প্ৰত্যক্ষ দৃষ্টিৰে বা সামাজিক মাধ্যমৰ জৰিয়তে। এটুপি পানীৰ বাবে তপ তপ কৰি থকা নিথৰুৱা ৰাইজক মানৱীয়তাৰ পৰিচয় দি আজি অজস্ৰজনে যেনেকৈ সহায়ৰ হাত আগবঢ়াইছে, এয়া কথাৰে কৈ শেষ কৰিব নোৱাৰি। আৰু সঁচাকৈ অনুমান হৈছে যেন আজিৰ সময়তো মানৱীয়তা জীয়াই আছে। আজিৰ সময়তো মানুহৰ মাজত মিলা পিতৃ, মৰম চেনেহ, আত্মীয়তাবোধ, ভাতৃত্ববোধ আদি সকলো জীয়াই আছে। ভগৱানৰ ওচৰত এটাই কামনা কৰিম, যিসকলে এই বানত সৰ্বশাস্ত হ'ল, যিসকলৰ সপোনৰ ঘৰখন নিমিষতে থানবান হৈ গ'ল, নিজৰ ঘৰখনৰ কোনোবা এজনক হেৰাই পেলালে, তেওঁলোকৰ মনলৈ শক্তি আহক আৰু তেওঁলোকৰ সপোনৰ যি আশা, সেই আশাবিলাক পুনৰ সেউজীয়া হৈ পৰক, তাৰ আশাৰে সামৰিছোঁ।